নমস্কাৰ সকলোকে পুনৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই বনাবলৈ লৈছোঁ মটৰ পনীৰ। চাই থাকিব মই কেনেদৰে মটৰ পনীৰখিনি বনাওঁ। এইফালে ইয়াৰ মটৰখিনি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ। ইয়াত দিবৰ কাৰণে এতিয়া মই আলু পিঁয়াজখিনি গুচাই লওঁ। চাই থাকক। পিঁয়াজ গুচাই আছোঁ। নহৰু, ধুনীয়াকৈ আলুবোৰ গুচাই ল'লোঁ মই। এয়া হৈ গ'ল গুচোৱা। এতিয়া ধুই লওঁ। পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই মটৰখিনি সিজাই ল'ম। আলু ইয়াতে দি থৈছোঁ। পিঁয়াজ অকণমানো দি দিছোঁ। এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। পানী ঢালি দিছোঁ। হালধি তেলত দিম আৰু এতিয়া সিজাই ল'ম।
এতিয়া মোৰ মটৰখিনি কেইবাটাও হুইচেল মাৰিলে, ইয়াত মই নমাই ল'ম। কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হৈছে, এতিয়া মই মিঠাতেল অকণ দিছোঁ, পনীৰখিনি ভাজি ল'ম। ফ্ৰাই নকৰিলেও দিব পাৰে পনীৰখিনি মটৰত, মই ফ্ৰাই কৰি দিম অকণমান। তেল গৰম হ'ল, এতিয়া মই পনীৰখিনি বাকি ল'ম ইয়াতে ভাজি। অকণমান হালধি ছটিয়াই দিছোঁ। এতিয়া মোৰ পুৰা ফ্ৰাই কৰা হৈ গ'ল, এতিয়া মই নমাই ল'ম। একেখন কেৰাহীতে মই এতিয়া তেল মাৰিম, মিঠাতেল অকণ আৰু দি দিছোঁ। গৰম হৈ আছে কেৰাহীখন যিহেতু, এতিয়া পিঁয়াজ দি দিছোঁ। ভাজি ল'ম পিঁয়াজখিনি। এতিয়া মই আদা নহৰু অকণ দি দিছোঁ, ভাজি ল'ম ধুনীয়াকৈ আদা নহৰু গোন্ধটো যোৱালৈকে। এতিয়া হালধি অকণ দি দিছোঁ, জিৰা ধনিয়া অকণমান, বেছি দিয়া নাই বাৰু মছলা, অকণমান দিছোঁ। ধুনীয়াকৈ পিঁয়াজখিনিও গলি গৈছে। এতিয়া মই সিজাই ৰখা মটৰ আৰু আলুখিনি ইয়াত দি দিম। ভাজি ল'ম অকণমান।
এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল মোৰ। এতিয়া মই পনীৰখিনি ভাজি ৰখা দি দিছোঁ, জলকীয়া দুটাও দি দিছোঁ। অকণমান লৰাই ল'ম। গৰম পানী আছিলে, গৰম পানী অকণ দি দিছোঁ। এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। ইয়াত ধুনীয়াকৈ উতলিলে। এতিয়া মই ইয়াত ধনিয়া কাটি ৰাখিছিলোঁ, দি দিছোঁ। তাৰপিছতে আমাৰ মটৰ পনীৰ ৰেডি হৈ যাব। তাৰপৰা লুচিৰ লগত খোৱাহে কথা আৰু ন। এয়া এইফালে মই লুচি বনাবৰ কাৰণে এইটো দৌৰটো ঠিক কৰি ল'লোঁ। দেখুওৱা নাই আৰু মই চবেই বনাই যে যিহেতু। এতিয়া এইফালে কেৰাহীখনো গৰম কৰি ৰাখিছোঁ। এতিয়া পুৰি ল'ম। এইফালে ধুনীয়াকৈ মোৰ তেলখিনি পকিলে। এতিয়া মই ইয়াতে লুচিখিনি বেলি লৈছোঁ, দি দিছোঁ। এইখন হৈ গ'ল মোৰ ভজা। এইফালে থৈ গৈছোঁ। এনেদৰে গোটেইখন ভাজি ল'ম মই লুচি। তাৰপিছত মটৰ পনীৰ লগত জুতি ল'ম। আপোনালোকে চাব ভিডিঅ'টো। ইয়াৰ ৰেডি হোৱাৰ পিছত মই ধুনীয়াকৈ ডিছখন সজাই লৈছোঁ। এইফালে লুচি, এইফালে মিঠা আচাৰ জলফাই, এইফালে মটৰ পনীৰ।